নমস্কাৰ ছাত্ৰী সকল, ওয়েলকাম টু আসাম এডুকেশন কৃষ্ণ চ্যানেল। আজি আমি অষ্টম মান শ্ৰেণীৰ অনুশীলনী 4.1 হয়নে চতুৰ্ভুজ অঙ্কন কৰা সেই অঙ্কটো কৰিম হয়নে। সেই প্ৰশ্নটো তোমালোকে চাবা, মই ডেস্কটপত কোৱেশ্চনটো দিছো। চতুৰ্ভুজ ABCD য'ত AB = 4 cm, BC = 6 cm, CD = 5 cm, DA = 5.5 cm আৰু AC কৰ্ণ হয়নে 7 cm। আমি ইয়াত প্ৰথমে ধুনিয়াকে সজাই লিখি লৈছো যে কোৱেশ্চন নম্বৰ 1 দিয়া আছে বুলি ABCD চতুৰ্ভুজৰ যিমান কেটা দিয়া আছে লিখিলো। সেই মানকেটা অনুৰূপে আমি কি কৰিলো, কাহত জোখ সঠিককে স্কেলৰ দ্বাৰা 4 cm আৰু 4 cm জোখ লৈ হয়নে 4 cm আমি জোখ লৈছো। এইটো A আৰু B ৰ দূৰত্বটো কিমান 4 cm, তেনেকৈ 4 cm স্কেল লৈ জোখ লৈ আস এইটা আমি টানি থলো। AB 4 cm, BC 6 cm, CD 5 cm, DA হয়নে 5.5 cm আৰু AC কৰ্ণ 7 cm। প্ৰথমে আমি কৰ্ণ AC ইয়াত 7 cm জোখত AC কৰ্ণ আমি বাহুটো ললো। তাৰ পাছত আমি কি কৰিব লাগিব যে A বিন্দু কেন্দ্ৰ কৰি ইয়াত তোমালোকে চাবা AB 4 cm আৰু BC সদায় চতুৰ্ভুজৰ কি হয় ABCD তেনেকে বস্তুটো পৰ্যায়ক্ৰমে থাকে ABCD বা ABCD এনেকে থাকিব হয়নে। আমি ধৰি লম যে আমি B বিন্দুটো ওপৰত আমি লম, তেতিয়া B বিন্দুটো ক'ত আছে, AB to B আছে, BC to B আছে। তো আমি A বিন্দুৰ পৰা AB ৰ জোখত এই AB ৰেখাৰ জোখত আমি এটা বৃত্তচাপ আঁকিম। AB ৰেখাৰ জোখত আমি বৃত্তচাপ এটা আঁকি লম এনেকে জোখ লৈ হয়নে। AB ৰেখাৰ জোখ যিমান আছে সেই হিচাপত আমি A বিন্দু কেন্দ্ৰ কৰি বৃত্তচাপ এটা এনেকে আঁকিম হয়। তোমালোকে কাট পেন্সিল দি যেতিয়া আঁকিবা হয়নে অলপ মানে পাতলকে আঁকিবা যাতে মচি কিনে ধুনিয়া বনাব পৰা যায়। ঠিক তেনেকে BC C বিন্দু কেন্দ্ৰ কৰি আমি AB ললো নহয়, BC হ'ব সেইকাৰণে 6 cm জোখত B ৰ পৰা C ৰ দূৰত্ব 6 cm, আমি ইয়াত কম্পাস দি 6 cm জোখ লম এনেকে হল। জোখ লৈ 6 cm জোখত কি কৰিম এটা বৃত্তচাপ আঁকিম এনেকে হল। C বিন্দু কেন্দ্ৰ কৰি 6 cm জোখত আন এটা বৃত্তচাপ আঁকিলো। এই বৃত্তচাপ দুটাই য'ত কটাকটি কৰিছে সেইটো B বিন্দু হ'ব হল, এই বিন্দুটো B বিন্দু হ'ব। তাৰপিছত তোমালোকে কি কৰিবা AB সংযোগ কৰি দিবা আৰু BC সংযোগ কৰি দিবা হল ধুনিয়াকে হয়নে। তাৰ পাছত আমাৰ কি হল, আমি AB ললো, BC ললো, AC ললো, এতিয়া CD আৰু D আছে, দুইটাতে D বিন্দু আছে না AD CD DD আছে। তো D বিন্দু তলত আছে, ACD C ৰ পৰা CD ৰ জোখ লৈ CD ৰ জোখ লৈ 5 cm জোখত হয়নে আমি এনেকে 5 cm জোখত অলপমান বঢ়াই ল'ব লাগিব। 5 cm জোখত হল C ৰ পৰা তলত এটা বৃত্তচাপ আঁকিলো এনেকে হল। ঠিক একেইদৰে AD হয়নে এইটো DA যোনটো আছে সেই AD জোখত 5.5 cm 5 cm অলপ বেছি হ'ব হয়নে, এইটো 5.5 cm জোখত হয় আমি A বিন্দুৰ পৰা আন এটা বৃত্তচাপ আঁকিলো হল। এই চাপ দুটাই কৰাকটি কৰা বিন্দুটোক তুমি D নামেৰে নামাকৰণ কৰিবা। তাৰ পাছত স্কেলৰ সহায়ত AD আৰু CD সংযোগ কৰি দিবা হয়নে। এতিয়া এই ABCD হল তোমাক অঙ্কন কৰিব দিয়া চতুৰ্ভুজ হয়। ইয়াক আমাক BD কৰ্ণটো আঁকিব দিয়া নাই, যিহেতু ইয়াতে এইটো BD কৰ্ণ হ'ব হয়নে ইয়াৰ পৰা হয়। এইখিনি হল আমাৰ অঙ্কন কৰিবলগীয়া। এতিয়া লিখিম আমি কেনেকে, সেই লিখনিটো তোমালোকক মই এইখিনিতে দি দিম ধুনিয়াকে হয়, তোমালোকে স্ক্ৰীনত চাই লোৱা। ঠিক এই ধৰণেৰে তোমালোকে অঙ্কৰ প্ৰণালীটো লিখি লবা হল। আৰু এইটো চাই এবাৰ তোমালোকে অঙ্কাৰ প্ৰয়াস কৰিবা, অতি সহজ আছে। এতিয়া আমি
question number 1 or 1 হল question number 1 or 2 1 or 3 to মই জাস্ট চিত্ৰ কেইটা দেখুৱাই দিম তোমালোকক চাই যাবা ছাত্ৰছাত্ৰী সকল এতিয়া আমি question number 1 or 2 আৰু 3 এৰ কাৰণে মই ইয়াত সজাই ললো হয় সজাই লোৱা পেজটো আগুৱাই দিলো প্ৰথমে হয়নে এই পেজত এতিয়া আমি 2 আৰু 3 এৰ অংকটো অতি মানে ছুটিকৈ কৰি দেখুৱাব গৈ আছো তোমালোকে চাই যাবা প্ৰথমে আমি কি কৰিলো 2 নম্বৰৰ যোনটো 1 আৰু 2 আমাৰ প্ৰশ্ন তোমালোকে চাই লোৱা ABCD চতুৰ্ভুজৰ AB = 4 cm BC = 3 cm DA by AD = 2.8 cm AC কৰ্ণ 5 cm আৰু BD কৰ্ণ 4.5 cm আমি প্ৰথমে কি করলো AC কৰ্ণ ললো AC কৰ্ণ 5 cm জোখত এই AC কৰ্ণডাল আমি জুখি ললো হয়নে তাৰ পাছত আমি কি কৰিম AC হয়নে A আৰু C দুইটা থকা A বিন্দুৰ পৰা ওপৰত কি B এর লগত B থকা AB এর পৰা আমি AB এর জোখত বৃত্তচাপ আঁকিব লাগিব হয় এনেকে আমি AB এর জোখটো লৈ ললো হবনে এনেকে আমি AB এর জোখ লম হল কম্পাসেৰে AB এর জোখ লৈ A বিন্দুৰ পৰা ওপৰ ফালে আমি বৃত্তচাপ এটা আঁকিম এনেকে হল তাৰ পাছত C বিন্দুৰ পৰা আমি BC AB B পইণ্টটো দুইটাতে আহিব লাগিব তেতিয়া কটাকটি কৰিলে আমি সংযোগ কৰিব পাৰিম A আৰু C ৰ লগত সেইকাৰণে C বিন্দুৰ পৰা আমি BC মানে 3 cm জোখত এটো 3 cm আছে এই 3 cm জোখত B বিন্দুৰ পৰা C বিন্দুৰ পৰা BC 3 cm জোখত আন এটা বৃত্তচাপ আঁকিলো সেই বৃত্তচাপে আৰু আগৰ বৃত্তচাপে যত কটাকটি কৰিছে সেই বিন্দুটো কি হ'ব B হ'ব হল AB BC এতিয়া AB আৰু BC আমি সংযোগ কৰি দিম হবনে এই পইণ্টটো হল B পৰা আমি C লৈকে সংযোগ কৰিম হল ঠিক একেদৰে B বিন্দুৰ পৰা B পইণ্টৰ পৰা A বিন্দুলৈকে আমি ৰেখা সংযোগ কৰি দিম এতিয়া আহিলে আমাৰ D বিন্দুলৈকে যাব লাগিব হয়নে D বিন্দুলৈকে যাবলৈ এতিয়া কি কৰিব লাগিব আমি আমাৰ কি অঙ্কা হল AC অঙ্কা হল AB অঙ্কা হল BC বা CB এইটো অঙ্কা হল এতিয়া DA এর পৰা D বিন্দু বিচাৰিম আমি হয়নে এর পৰা D বিন্দু তেতিয়া A বিন্দুৰ পৰা সেই একে AD ৰ জোখত আৰু AD ৰ জোখত আমি বৃত্তচাপ এটা আঁকিম হল A বিন্দুৰ পৰা AD ৰ জোখত এটা বৃত্তচাপ আঁকিলো হয়নে এনেকে হল অকাৰ পাছত এতিয়া DA হৈ গল এটা থাকিল কিমান BD B ৰ পৰা এতিয়া D বিন্দু বিচাৰিম আমি A ৰ পৰা D বিন্দু বিচাৰি বৃত্তচাপ আঁকিলো আকৌ B বিন্দুৰ পৰা D বিন্দু বিচাৰি বৃত্তচাপ আঁকিম D বিন্দুৰ পৰা এইটো 4.5 cm জোখত হয়নে তোমালোকে সদায় উলম্বভাৱে এনেকে লবা মই তোমালোকে দেখা নোপোৱা বুলি এনেকে লৈছো হয়নে এটা কোৰ পৰা BD B বিন্দু কেন্দ্ৰ কৰি আমি D বিন্দু বিচাৰিম অৰ্থাৎ এই এর পৰা D বিন্দু বিচাৰি অঁকা বৃত্তচাপ আৰু B বিন্দুৰ পৰা D বিন্দু বিচাৰি অঁকা বৃত্তচাপে যত কটাকটি কৰিছে সেই বিন্দুটোই হ'ব D ABCD হল তাৰপিছত আমি কি কৰিম AD হয় আৰু CD সংযোগ কৰিম হয়নে CD এটো সংযোগ কৰিলাম সংযোগ কৰাৰ পাছত আমি পালো যে ABCD হল আঁকিবলগীয়া চতুৰ্ভুজ এতিয়া ইয়াৰ কি আছে BD কিমান সেন্টিমিটাৰ 4.5 ইয়াত তোমালোকে চাব পাৰা হয়নে B ৰ পৰা BD কৰ্ণ আমাৰ ইয়াত অলপমান জোখটো খেলিমেলি হৈছে যেন লাগিছে BD 4.5 ইয়াৰ পৰা ইয়াৰ লৈকে B ৰ পৰা D বিন্দুৰ হয়নে 4.5 সেন্টিমিটাৰ B ৰ পৰা D লৈকে যেতিয়া স্কেল দি আমি জুখি লম হয়নে 4.5 সেন্টিমিটাৰ আমি জোখ পাম ঠিক একেদৰে আমি কি কৰিম এতিয়া question number 3 to কৰিম হল question number 3 কৰিব যাওতে আমি কি কৰিব লাগিব প্ৰথমে আমি কৰ্ণ কোনটো কৰ্ণক আমি ধৰিম হয়নে PR লম নে QS লম এতিয়া PR যদি লওঁ তেতিয়ালে P বিন্দুৰ পৰা PS বিচাৰিম R বিন্দুৰ পৰা RS বিচাৰিম হয়নে এইটো P বিন্দুৰ পৰা PS বিচাৰিম S বিন্দুটো বিচাৰিম
আকৌ R বিন্দুৰ পৰা আকৌ RS হয় নহয়, S বিন্দুটো বিচাৰিম। তেতিয়া দুইটা কটাকটি কৰিব, তো আমি PR লৈ লওঁ হয়নে। PR কিমান, PR হ'ল 5.5 হ'ল 5.5 হ'ল PR। আমি 5.5 জোখত এই ৰেখাডাল টানিলো। টনাৰ পাছত ইয়াৰ নাম কি দিম আমি, PR। যেনে আমি PR দিম বুলি ভাবিয়ে থৈছো প্ৰথমে, হয়নে, সেইকাৰণে 5.5 PR জোখটো লৈছো। তো তাৰ পাছত আমি PRটো আমাৰ লোৱা হ'ল। এতিয়া PS, Pৰ পৰা S বিন্দু বিচাৰিম। তো আমি P বিন্দুৰ পৰা S বিন্দু বিচাৰিবলৈ PS, এইটো 5.5 সেন্টিমিটাৰ জোখত, এইটো হয়নে, 5.5 সেন্টিমিটাৰ জোখত এই বৃত্তচাপটো আঁকিম আমি। হ'ল এনেকে আঁকিলো নহয়। এইটো কি হ'ব, S বিন্দু বিচাৰি। তো R ৰ পৰা RS বিন্দু হয়নে, RSতো S বিন্দুটো আছে। তো আমি ইয়াৰ 5 সেন্টিমিটাৰ অলপমান কমাই দিব লাগিব আমি, এনেকে হ'ল RS হৈছে। R বিন্দুৰ পৰা এনেকে S বিন্দুটো বিচাৰি। তো এই দুইটা য'ত কটাকটি কৰিব সেই বিন্দুটো হ'ল S বিন্দু হ'ল। তো PR পালো, PS আমি সংযোগ কৰাৰ লগে লগে PSও পালো, অঁকা হ'ল আমাৰ হয়নে। তাৰ পাছত RSও আমি পালো, ইয়াৰ পৰা ইয়াত সংযোগ কৰিম যেতিয়া RSও আমি পাম। তেতিয়া আমি এইটো সংযোগ কৰি দিম, হ'ব PS আৰু RS আমি সংযোগ কৰি দিম, হ'ব। তাৰ পাছত এতিয়া যোৱা ক'ত অন্য বিন্দু কেইটা, QR হয়নে। R ৰ পৰা Q বিন্দু বিচাৰি এটা বৃত্তচাপ আঁকা। এতিয়া QR ৰ জোখ আছে 4.5, অলপমান কমাব লাগিব আকৌ, 4.5 হ'ল, এইটো 4.5 হ'ল। R Q বিচাৰি 4.5 জোখত আমি বৃত্তচাপ এটা আঁকি দিলো এনেকে হ'ল। তাৰপিছত আকৌ এইটো হ'ল, আকৌ থাকিল QS হয়নে, এইটো QS, R ৰ পৰা Q বিন্দু বিচাৰি আঁকিছিলো, সেইটো নাপাহৰিবা, RQ। তাৰ পাছত SQ অৰ্থাৎ S ৰ পৰা Q বিন্দু বিচাৰি 7 সেন্টিমিটাৰ জোখত আমি কি কৰিম, ইয়াৰ পৰা ইয়াৰলৈকে 7 সেন্টিমিটাৰ জোখ আছে হয়নে। এই জোখটো আমি ল'ম এনেকে হ'ল, অলপমান বহলাই দিওঁ, উলম্বভাৱে এনেকে ল'বা তোমালোকে সদায়, হ'ল। এতিয়া S বিন্দুক কেন্দ্ৰ কৰি আন এটা বৃত্তচাপ আঁকিম। এই চাপে আগৰ বৃত্তচাপক য'ত কাটিছে সেইটোৰ নাম আমি দিম PQRS, অৰ্থাৎ QR বিন্দুৰ পৰা Q বিন্দু বিচাৰি এই বৃত্তচাপটো আঁকিছিলো। আকৌ Q বিন্দু বিচাৰি S বিন্দুৰ পৰা QS জোখত আন এটা বৃত্তচাপ আঁকিছিলো। এই চাপ দুটাই য'ত কটাকটি কৰিছে সেই বিন্দুটো হ'ল Q। এতিয়া তোমালোকে Q বিন্দুৰ পৰা P বিন্দুটো সংযোগ কৰা। তাৰ পাছত R বিন্দুৰ পৰা Q বিন্দুটো সংযোগ কৰি দিয়া, হ'ব। এইখিনিত লিখা যোৱা নাই, হ'ল। তাৰ পাছত RS সংযোগ কৰা হ'ল। এই RS ৰ জোখ কিমান কৈছে, 7 সেন্টিমিটাৰ, 7 সেন্টিমিটাৰ হৈছে হয়নে, RS 7 সেন্টিমিটাৰ, হ'ব। এইটোৱে হ'ল আঁকিবলগীয়া চতুৰ্ভুজ হয়নে। আজিলৈ ইমানতে সামৰিছো। তোমালোকে আশা কৰো ঘৰত ধুনীয়াকৈ প্ৰেক্টিছ কৰি ল'বা। ধন্যবাদ।